আজি মই শিকাম মাইক্ৰ'ছফ্ট এক্সেলৰ এটা ট্ৰিক্স। ইয়াতে প্ৰথম কলমত চাব নেম এণ্ড কণ্টেক্ট নাম্বাৰ দিয়া আছে, ঠিক আছে। ইয়াতে নামৰ তলত মোবাইল নাম্বাৰ দিয়া আছে, ঠিক আছে। তো আমাক এইটো সজাব লাগিব। ইয়াতে নামৰ জেগাত অকল নাম, ঠিক আছে, আৰু কণ্টেক্ট নাম্বাৰ যিটো আছে কণ্টেক্ট নাম্বাৰৰ জেগাত অকল কণ্টেক্ট নাম্বাৰ থাকিব। তো আমি যদি কপি পেষ্ট কৰি পেলাই এটা এটাকৈ কৰোঁ তেন্তে বহুত সময় লাগিব। তো এটা ফৰ্মুলা ইউজ কৰি পেলাই আমি এইটো কৰিব পাৰোঁ। তো প্ৰথমতে আমি এইখিনি চিলেক্ট কৰি লৈছোঁ। গোটেইখিনি চিলেক্ট কৰি পেলাই আমি কীবৰ্ডৰ পৰা প্ৰেছ কৰিম Ctrl+G। আমি Ctrl+G প্ৰেছ কৰি দিছোঁ। তাৰপাছত ইয়াতে স্পেচিয়েল বুলি আছে, ইয়াতে ক্লিক কৰি দিছোঁ। তাৰপিছত তলৰ অপশ্যন যিটো আছে কনষ্টেণ্ট, ইয়াতে আমি ক্লিক কৰি দিছোঁ। তাৰপিছত ইয়াতে চাব নাম্বাৰছ, টেক্স এইবিলাক দিয়া আছে। তো প্ৰথমতে আমি টেক্সখিনি ল'ম। তো টেক্সখিনি ৰাখি পেলাই বাকীখিনি আমি আনটিক কৰি দিছোঁ। অকল নামটো ল'ম সেইকাৰণে। তাৰপিছত টেক্সটো ৰাখি পেলাই আমি অ'কে কৰি দিছোঁ। কীবৰ্ডৰ পৰা প্ৰেছ কৰিম Ctrl+C। তাৰপিছত ইয়াতে আমি Ctrl+V কৰি দিম, মানে পেষ্ট কৰি দিম। Ctrl+V। ইয়াতে চাব নাম্বাৰ কেইটা অহা নাই, অকল টেক্সট কেইটা আহিছে, ঠিক আছে। তো চেম তেনেকৈ আমি এতিয়া নাম্বাৰখিনি অকল ল'ম। তো এইখিনি প্ৰথমতে আমি চিলেক্ট কৰি লৈছোঁ, Ctrl+G কৰি দিছোঁ, স্পেচিয়েলত ক্লিক কৰিছোঁ। তাৰপিছত কনষ্টেণ্টত ক্লিক কৰি দিছোঁ। এতিয়া নাম্বাৰটো ৰাখি পেলাই বাকীখিনি আনটিক কৰি দিম। টেক্স এইবিলাক আমি আনটিক কৰি দিছোঁ। তাৰপিছত অ'কেত ক্লিক কৰি দিছোঁ। এতিয়া কীবৰ্ডৰ পৰা প্ৰেছ কৰিম Ctrl+C। ইয়াতে আমি প্ৰেছ কৰি দিম Ctrl+V। অকল নাম্বাৰকেইটা আহিছে, ঠিক আছে। তো এনেকুৱা যদি কেতিয়াবা কৰিব লগা হয় তো এইটো ফৰ্মুলা ইউজ কৰি পেলাই কৰিব পাৰিব। তো আজিৰ ভিডিঅ'ত এইখিনিয়ে। ভিডিঅ'টো চাই কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। আৰু যিবিলাকে মোৰ চেনেলত নতুন হয় কাইণ্ডলি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।